ভাৰতৰ সৰ্বাধিক প্লেটফৰ্ম থকা ষ্টেচন কোনটো বাৰু? অৰ্থাৎ দেশৰ কোনটো ৰেলৱে ষ্টেচনত সৰ্বাধিক সংখ্যক প্লেটফৰ্ম আছে আপুনি জানেনে? য'ত সংযুক্ত হৈছে ভাৰতৰ 1373টা ষ্টেচন আৰু আছে 23টাকৈ প্লেটফৰ্ম। দেশৰ সৰ্বাধিক সংখ্যক প্লেটফৰ্ম থকা ষ্টেচন বুলি ক'লে হয়তো বহুতৰে মনলৈ প্ৰথমে আহে ৰাজধানী দিল্লীৰ ৰেল ষ্টেচনৰ কথা। আপোনাৰ মনলৈ সম্ভৱতঃ তেনেধৰণে আহিছে, কিন্তু আপোনাৰ মনলৈ যদি এই ধাৰণা আহিছে তেনেহ'লে আপুনি ভুল ভাবিছে, কিয়নো ৰাজধানী দিল্লীৰ ষ্টেচনত আছে মাত্ৰ 16টা প্লেটফৰ্ম। বাৰু যি কি নহওক, আজি আপোনালোকক কম ভাৰতবৰ্ষৰ আটাইতকৈ ব্যস্ত ৰেল ষ্টেচনৰ বিষয়ে। আপুনি জানি আচৰিত হ'ব যে এই ৰেল ষ্টেচনত আছে 26টাকৈ ট্ৰেকৰ ৰেলপথ। তাতোতকৈ আচৰিত কথা যে এই ৰেল ষ্টেচনত মুঠ 23টা প্লেটফৰ্ম আছে। দেশৰ সৰ্বাধিক সংখ্যক প্লেটফৰ্ম থকা ষ্টেচন হিচাপে পৰিগণিত হৈছে পশ্চিমবংগৰ ৰাজধানী কলকাতাৰ হাওৰা ষ্টেচন। ঐতিহ্যমণ্ডিত হাওৰা ষ্টেচনৰ দলঙৰ কাষতে ৰেল ষ্টেচনটো দেশ বিদেশৰ পৰ্যটকৰ বাবে অন্যতম কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হৈ আহিছে। ইয়াক ভাৰতৰ আটাইতকৈ পুৰণি ৰেল ষ্টেচন বুলিও গণ্য কৰা হয়। হাওৰা জংচন হুগলী নদীৰ ওপৰত নিৰ্মিত হাওৰা দলঙৰ মাজেৰে কলকাতা চহৰৰ সৈতে সংযুক্ত স্থাপন কৰে। ষ্টেচনটো কলকাতা মেট্ৰপলিটান চহৰত সেৱা আগবঢ়োৱা 5টা আন্তঃমহানগৰ ৰেল ষ্টেচনৰ ভিতৰত এক অন্যতম। সমগ্ৰ ভাৰতৰ 1373টা ষ্টেচনৰ হাওৰা ষ্টেচনৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হৈছে। আপুনি জানি আচৰিত হ'ব যে প্ৰতিদিনে প্ৰায় 350খন ৰেল এই হাওৰা জংচনেৰে পাৰ হয়। উল্লেখযোগ্য যে ভাৰতত প্ৰথম ৰেলখন 1853 চনত মুম্বাইৰ পৰা কৰিছিল, আনহাতে দ্বিতীয়খন ৰেল 1854 চনত হাওৰা জংচনৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল। উল্লেখযোগ্য কথাটো হ'ল যে ভাৰতীয় ৰেলৱে হৈছে বিশ্বৰ 4ৰ্থ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় ৰেল ব্যৱস্থা। 2023-24 এক জৰীপ মতে ভাৰতীয় ৰেলপথৰ মুঠ পথৰ দৈৰ্ঘ্য 1,26,366 কিলোমিটাৰ। যাত্ৰীৰ ভ্ৰমণ আৰামদায়ক কৰাৰ বাবে ভাৰতীয় ৰেলৱে ট্ৰেকৰ দৈৰ্ঘ্য আৰু অধিক বৃদ্ধি কৰাৰ পৰিকল্পনা কৰি আছে। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ মিডিয়া 24।